নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জেবিছ কিচেনলৈ। আজি আমি প্ৰস্তুত কৰিবলৈ লৈছোঁ বেঙেনা দিয়া মাছৰ তৰকাৰী। এই ৰেচিপিটো মই পাৰ্চনেলি বহুত ভাল পালোঁ। আহকচোন এইটো কেনেকৈ বনাই চাওঁ। তাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে মাছ, বেঙেনা, বিলাহী, পিঁয়াজ, আদা, কেঁচা জলকীয়া আৰু নহৰু। মছলাৰ ভিতৰত লাগিব জিৰা, ধনিয়া, শুকান জলকীয়া গুড়ি আৰু কাশ্মীৰী জলকীয়া গুড়ি। প্ৰথমে মই ষ্টভটো অন কৰি বেঙেনাটো পুৰি লৈছোঁ। বেঙেনাটো পুৰি হয় মানে এইফালে মই গেছটো অন কৰি কেৰাহীখন তুলি তাত মাছ কেইটুকুৰা ভাজি লওঁ। কেৰাহীখন গৰম হ'ল, তাত মই তেলখিনি দি লৈছোঁ। তেলখিনি গৰম হ'লে মই মাছ কেইটুকুৰা ভালকৈ ভাজি লওঁ। কেৰাহীখন গৰম হ'ল, তাত তেলখিনিও দিলোঁ, গৰম হ'ল। এতিয়া মই মাছখিনি ভালকৈ ভাজি লওঁ। ইয়াত মাছখিনি ভজা হ'ল, তাত মই কাঢ়ি দিছোঁ। মাছখিনি কাঢ়ি সেয়া তেলতে মই পিঁয়াজখিনি কুটি পেলাই দি লৈছোঁ। পিঁয়াজখিনি অকণমান ভজাৰ পাছতে আদা নহৰুখিনি পিচি পেলাই দি লৈছোঁ। অকণমান ভজাৰ পাছত আপোনালোকে আন্দাজমতে তাত নিমখ আৰু হালধি দি ল'ব। এইখিনি অলপ ভাজি আছোঁ মই। মাছখিনি ৰঙচুৱা হৈছে, তাত মই এতিয়া বিলাহীখিনি দি দিম আৰু কেঁচা জলকীয়াকেইটাও দি দিম। পিঁয়াজখিনি গলি যোৱালৈকে মই ভাজি থাকিম। এতিয়া মই ঢাকি দিছোঁ। পুৰা হৈ গ'ল। এতিয়া আমি ভালকৈ তাত গুচাই লৈছোঁ। লৈ পেলাই অলপ হাতেৰে বা হেতাৰে অকণমান এনেকৈ সানি ল'ব লাগিব। এয়া বিলাহীখিনি গলি গ'ল। এতিয়া আমি তাত মছলাখিনি দি দিম। এয়া জিৰা, ধনিয়া, শুকান জলকীয়া গুড়ি আৰু কাশ্মীৰী জলকীয়া গুড়ি। মই চব বস্তু দুচামুচ দিছোঁ। আপোনালোকে আপোনালোকৰ আন্দাজমতে দিব। এয়া মছলাখিনি ভজা হ'ল, তাৰপৰা তেল ওলাই গৈছে। এতিয়া মই তাত বেঙেনাখিনি দি দিম। বেঙেনাখিনি দি পেলাই অকণমান দেৰি আকৌ ভাজি অকণমান ঢাকি থ'ম। এতিয়া ভালদৰে বেঙেনাখিনি ভজা হোৱাৰ পাছত তাত মই এতিয়া এগিলাচ গৰম পানী দি দিম। যিহেতু মই মাছৰ জোল বনাইছোঁ। এতিয়া জোলখিনি উতলিছে, তাত মই মাছ কেইপিচ দি দিম। এতিয়া অলপ মই উতলিবলৈ দিম মাছ কেইপিচ দিয়াৰ পাছত।
মাছ পিচ দিয়াৰ পিছত অকণমান সিজিবলৈ মই তাক ঢাকি দিম। তাৰপিছত ই 10 মিনিটৰ কাৰণে উতলিবলৈ দিব। ই সম্পূৰ্ণৰূপে সাজু হৈ উঠিব। আশা কৰিছোঁ আপোনালোকে মোৰ বেঙেনা দিয়া মাছৰ ৰেচিপিটো চাই ভাল পালে। যদি সঁচাই ভাল লাগিল মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ৰেচিপিটোৰ বিষয়ে কিবা প্ৰশ্ন থাকিলে মোক কমেণ্ট বক্সত জনাব। ধন্যবাদ।